নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তো বহুতে মোক কমেণ্ট কৰি আছে ইউটিউবত লগতে হোৱাটছআপতো মোক মেছেজ কৰি আছে যে মেট্ৰিক পৰীক্ষাৰ যি ফলাফল বা হায়াৰ ছেকেণ্ডেৰী যি পৰীক্ষাৰ ফলাফল সেয়া কেতিয়াকৈ ঘোষণা কৰিব লগতে অসমীয়া বিষয়ত বা MIL বিষয়ত নাইবা তোমালোকৰ যি ইংৰাজী বিষয় আছে সেই বিষয়ত গ্ৰেছ মাৰ্ক প্ৰদান কৰে নে নকৰে বহুত সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মোক জনাই আছে বা মেছেজ কৰি পিনি সুধি আছে বা কলো কৰিছে গতিকে ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকৰ আগত মই এই বিষয়ে আলোচনা কৰিম নিশ্চয় তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু মই কোৱা কথা কেইটা মোৰ নিজৰ 4 বছৰৰ অভিজ্ঞতাৰ পৰা জনাম গতিকে যিখিনি তথ্য মই জনাইছো এক্সপেৰিয়েন্সৰ ফালৰ পৰা জনাম গতিকে যিটি মই নকওঁ ঠিক আছে তো এতিয়া কথাটো আহিছো তোমালোকৰ যি মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ যি ফলাফল হেয়া কোন তাৰিখে ঘোষণা কৰিব পাৰে বা কেতিয়াকৈ ঘোষণা কৰিব ইয়াৰ সন্দৰ্ভত বৰ্তমান সময়লৈকে কোনো ধৰণৰ অফিচিয়েল ভাৱে তথ্য অহা নাই বা কোনো ধৰণৰ খবৰ বৰ্তমানলৈকে অহা নাই যে কেতিয়াকৈ আসলে তোমালোকৰ যি মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল হেয়া ঘোষণা কৰিব বৰ্তমান সময়ত তোমালোকে যিখন থাম্বনেল দেখি পিনি ভিডিঅ'টোত ক্লিক কৰিছা সেই থাম্বনেলত দেখা তাৰিখটো বৰ্তমান সময়ত থকা ট্ৰেন্ডিং এটা তাৰিখ হয় বিভিন্নজন ইউটিউবাৰে ইউটিউবত দিছে লগতে গুগলত তোমালোকে সাৰ্চ কৰিলেও হয়তো দেখিবৰ কাৰণে পাইছা বা বিভিন্ন বন্ধু বান্ধৱীয়ে কৈছে হেহে মই সেই তাৰিখটো থাম্বনেলখনত লগাই দিছো কিন্তু সেই তাৰিখে যে ৰিজাল্ট দিব বৰ্তমানলৈকে কোনো ধৰণৰ স্পষ্টীকৰণ কৰি দিয়া নাই অসমৰ শিক্ষা বোৰ্ডে নাইবা আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ ফালৰ পৰা গতিকে ছাত্ৰ-ছাত্ৰীসকল কৈ দিব নোৱাৰো মই স্পষ্টভাৱে যে তোমালোক কোন তাৰিখে ৰিজাল্ট দিব বুলি ঠিক আছে আৰু ৰিজাল্টৰ সন্দৰ্ভত যদি কিবা খবৰ আহে তেনেহলে প্ৰথমতে তোমালোকে আমাৰ হোৱাটছআপ চেনেল যিটো আছে তাতে পাবা ভিডিঅ' চোৱা কোনো ধৰণৰ প্ৰয়োজন তোমালোকৰ তেতিয়া নাথাকে মাত্ৰ হোৱাটছআপ চেনেলটো তোমালোকে যদি চোৱা মাত্ৰ তেনেহলে তাতে প্ৰথমতে তোমালোকে গম পাবা যে ৰিজাল্ট আসলে কোন তাৰিখে দিব যদি কিবা অফিচিয়েল তথ্য আহে বা কিবা যদি খবৰ আহে SS সেকেন্ড ইয়াৰৰ ওপৰত লৈ বা মেট্ৰিক পৰীক্ষা সকলক লৈ তেনেহলে তাতে তোমালোকে আপডেট প্ৰথমতে পাই যাবা বাকি এতিয়া আহিছো গ্ৰেছ মাৰ্কৰ ওপৰত লৈ তোমালোকে নিশ্চয় বহুতৰে মনত প্ৰশ্ন আছে যে MIL বিষয়ত গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে অৰ্থাৎ অসমীয়া বিষয়ত তোমালোকক গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে তেনেহলে স্পষ্টভাৱে ক'ব বিচাৰিছো মই ইংৰাজী বিষয় হওক বা MIL বিষয়ে হওক সেই বিষয়ত গ্ৰেছ মাৰ্ক প্ৰদান কৰে ঠিক আছে ক্লাছ 12তো প্ৰদান কৰে ক্লাছ 10তো প্ৰদান কৰে মেট্ৰিক পৰীক্ষাটো প্ৰদান কৰে আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো প্ৰদান কৰে আৰু গ্ৰেছ মাৰ্ক আসলে হেসকল ছাত্ৰ-ছাত্ৰীকে প্ৰদান কৰে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2 3 বা 4 নম্বৰ বা 5 নম্বৰ কাৰণে ফেল কৰিব লগা অৱস্থা হৈ পৰে বাকি কিটাত পাস কৰে কিন্তু অকল MIL বা ইংৰাজীত বিষয়টোত তেওঁলোকৰ বেয়া হৈছে 3 4 কাৰণে ফেল কৰিব লগা অৱস্থা হৈ পৰিছে হে তেনে অৱস্থাতে আসলে গ্ৰেছ মাৰ্ক প্ৰদান কৰে আৰু হাইষ্ট মেট্ৰিক পৰীক্ষাত বৰ্তমান সময়লৈকে 5 নম্বৰকে গ্ৰেছ মাৰ্ক দিয়ে যিকোনো 3টা বিষয়ত আৰু হায়াৰ ছেকেণ্ডাৰী ক্ষেত্ৰতো একেই হয় কিন্তু মাৰ্কসটো অলপ বেছিকৈ দিয়ে যিকোনো এটা বিষয় ঠিক আছে গতিকে ইমানটোৱে তথ্য আছিল মই যিখিনি জানিছিলো যিখিনি খবৰ মই জনাটো দৰকাৰ বুলি তোমালোকক ভাবিলো হেখিনি জনালো আৰু খবৰ পাই থাকিবৰ কাৰণে নটিফিকেশন পাবৰ কাৰণে সোনকালে সকলোকে আগত নিশ্চয় তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো যদি ফলো নাই কৰা ফলো কৰি ল'বা যাৰ লিংক এই ভিডিঅ' ডেসক্ৰিপচন বক্সত দিয়া হৈছে ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ যদি কিবা মনত প্ৰশ্ন উদয় হৈছে কমেন্টত কমেন্ট কৰি সুধিব পাৰা ঠিক আছে থ্যাংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে